এইফালে এতিয়া পিকনিকলৈ ওলাইছোঁ আৰু মাকলে চাব নি কেনেকুৱা অৱস্থা হয় এয়া ল'ৰা ছোৱালীৰ কাৰণে জোতা কাপোৰ সব লৈ ল'ব লগা হৈছে আৰু কাৰ লগত যাম কলৈ যাম আপোনালোকক গৈ দেখুৱাই আছো মই আহি গ'ল এইটা এতিয়া কাপোৰ খলাব কাপোৰ খলাই এতিয়া আমি পিকনিক যাম এ আমাৰ মা ৰেডি চব আহি খোলা আজি গাটো কেনেকুৱা ভাল নে বেয়া বেয়া লাগি আছে তই পিকনিক যাবা নে নোযোৱা যাবা এইফালে গাহৰি মাংস বনাইছো পুৰা লৰাইছো তেতিয়াহে খাবলৈ ভাল হ'ব এয়া আমি এতিয়া গাড়ীত উঠিলো আমি গৈ আছো ভাইটি এফালে বাদাম লৈছে এই বাদামটো খাই কিনে মই বৰ ভাল পাওঁ দেই টাইম পাছ আমি এইফালে ৰাস্তাতে বেকাৰী এখনত সোমাইছো তাৰ পৰা ব্ৰেড বাটাৰ তাৰপিছত মিক্সাৰ পেকেট এটা আৰু চিপছ তেনেকৈ কিবা কিবি লৈ লৈছো যিমানেই যি নহওক ব্ৰেড বাটাৰ কণী আৰু কমলা একদম পিকনিকত সেইকেইটা নহ'লে কিন্তু মোৰ ভাল নালাগে দেই ইমান ধুনীয়া সিনাৰি নহয় আপোনালোকে চাওক আমি অসমতে আছো নে ক'ৰবাত ইংলেণ্ডত আছো ধৰিবই নোৱাৰিব আৰু সেইফালে দেখিছা নাই ডাৱৰখিনি ইমান ধুনীয়া হৈ আছে ডাৱৰখিনিৰ মাজতে ধুনু একদম গছ এজোপাৰ নিচিনাকৈ দেখিছা থোপা খাই থকা নিচিনা হৈছে সেই ডাৱৰখিনি দেখিছে ক'ৰবাত যেন একদম ধুনীয়াকৈ মানে বৰফৰে ফুল ফুলি আছে তেনেকুৱা নিচিনা লাগিছে ৱাও শুনিলে নে মাইনা কথাটো শুনিলে কদু থাকে বহুত ডাঙৰ কথা বহি থাকে একদম জেগা দে বেটা এইখিনি মই বইল কৰা মাংসখিনি দেই মইতো পলাই ল'ম বেড বয় আমাৰ বেগ নেকি বেড বয় চিকু বেড বয় বেড মানি না হেৰি নহয় ৰিহানা নাই দেখা পোৱা নাই পাহি লুকাই গৈছে এইটো কাৰণে এটা গুছাই দিয়া ভৰি দি গুছাই দিয়া নিমখ এখন গাইতে আছে মামু কি আছে নিমখ চিকু চাবৰি এইফালে নিমখ পাহি ওলোৱা নাই ৰাস্তাটো খালি আছে এইটো ষ্টিক লৈ আছো চিকু ওলাই দিছো নি আন্ধাৰ মুন্ধাৰ একো দেখা নাই ষ্টিক কেল ক'ত আছে অলপ আগ ওলালে পাহি ঘূৰি দিয়া হা চিকু এখন হেৰি কৰিব পাৰি নেকি এনেকৈ এখন ওলাই দিয়াচোন মামাই আৰু এটা লাষ্ট আছে মানে কিন্তু এইটো কলি আৰু দাছ নাই এটা লাষ্ট আপনি খাইছে যে খালো বাবা খাইছে না বাই খালে নে কি ভুজিয়া লগাই লগাই দে ক'ত আছে ভুজিয়া এইখিনি কথা কৈছে মা প্লেট কি মানে আনিল নেকি এইটো ভুজিয়া ইয়া টেষ্ট আছে বুজি পাতে চিকেন গুলি মানে অকমান কে দিওক পায় দাও ভাই পাপলক দি দিয়াছো সেইটো তেনেকে থৈ দে সেইটো নাকাটি দিয়ে ওপৰ ডালকেইটা এফালে গাহৰি ষ্টিকত দিবলৈ লৈছে আৰু সেইটো কাৰণে একদম জুইৰ ব্যৱস্থা কৰা হৈছে মানে একদম যা যোগাৰ কৰিছে আৰু কেনেকৈ ষ্টিককেইডাল ৰাখিব আৰু এফালে মই গাহৰি নোখোৱাসকলৰ বাবে চিকেন মেৰিনেট কৰি আনিছিলোঁ সেইখিনি এতিয়া মই ষ্টিকত ভৰাই আছোঁ আমিতো এতিয়া দুবিধে খাম বাৰু চব খোৱা মানুহ ন আমি নিমখ নাহানো নহয় হেৰিয়া খৰি দি দিয়া হয়
তহঁতৰ যাম বুলি কৈছে ভাল পাব খুৰীহঁতে তাত গ'লে ভালে লাগিব বোলো উলিয়াই দিব বুলি টেকেলিৰ পৰা উলিয়াই দিব বুলি কৈছো ইয়াৰ মনত পৰিছে মোবাইলে বিহাৰৰ বিহাৰী বিহালী বিলাহী বিহালী বিলাহী বিহালীৰ বিলাহী বিহালীৰ বিলাহী স্পীডত কৈ দিয়া বিহাৰৰ বিহাৰী বিহালী বিলাহী মামনি কওক মামনি broken আপা ব্ৰকেন no আপা broken বুলি সুধিছে লাগে অলপ দিছো এই দুইটো তাৰ ভৰাইটো দিছিল যে এইটো দিছো কিন্তু বৰ বেছি খোৱা ভাল নহয় don't try there cha nepalabi নালাগে ai don't angry জুইখিনিতে কি ক'ব কৈছ জ্বলাব কৈছ নজ্বলাবলৈ কৈছ হিচাপত মিলাই দে আমি যাম বাইনা মও যাম দেই বাপেকৰ নিচিনাই বস্তু দিবা এইফালে এতিয়া গাহৰি পুৰা খাইছো পাঁচটা ষ্টিক বনাইছিলো 5টা ষ্টিকৰ অকল এইটো খাবলৈ পাইছো মানে ইমানেই একদম হেতাৰ পৰা খাবলৈ নাপালো যেনে তেনে এটা পালো আৰু আৰু লাগিব লাহেকে গধূলি হৈছে আৰু আমিও ঘৰলৈ উভতিবলৈ হৈছে আৰু সেইটো কাৰণে আমি যিখিনি পাত গ্লাছ যি ব্যৱহাৰ কৰিছিলোঁ সব ধুনীয়াকৈ জ্বলাই চাফা কৰি থৈ আহিছোঁ ঠাইটুকুৰা আৰু সকলোৱে বস্তুবিলাক সামৰাত লাগিছে প্ৰথমতে আৰম্ভণিতে বস্তুখিনি মানে গোটেইখিনি সেটিং কৰি লোৱাটো যেনেদৰে মানে কঠিন মানে অকমান সময় লাগে ঠিক তেনেদৰে সামৰোতেও যথেষ্ট সময় লাগে আৰু এফালে বেলিও ডুব গৈছে আৰু এয়া অকমানিজনীক দেখিছে সবেই বোলে নাই বিহু অলপ নাচো এয়া অকমানিজনী মমায়েকৰ লগত নাচি আছে আৰু দেখিছে ধেমালি কেনেকৈ ধেমালি কৰিছে মমায়েকৰ লগত আৰু খুব মানে মমায়েকহঁতৰ লগত ধেমালি কৰি থাকে মমায়েকহঁতেও যথেষ্ট মৰম কৰে আৰু এফালে অকমানিটোক মই ইমান মাতিছোঁ মোৰ লগত ফটো এখন তুলিবিয়াকৈ নাই সি একদম নাহে তথাপিতো মানে তাক একদম ৰিকুৱেষ্ট কৰি তুলিবলৈ চেষ্টা কৰিলোঁ এখনমান তুলিব পাৰিলোঁ বাৰু আৰু এতিয়া সবেই এতিয়া বোলে নাই পিকনিকৰ শেষত বিহুটো নানাচিলে আধৰুৱা হ'ব সকলো এতিয়া ডাঙৰখিনিও আহিছে নাচিবলৈ আৰু আমিও এতিয়া নাচিবলৈ লৈছোঁ বিহু এপাক নামাৰিলে বাৰু আমাৰ পিকনিকটো সম্পূৰ্ণ হ'ব জানো এইফালে আমাৰ আমৈদু আহি গ'ল আমৈদু আহিলে একদম বেলেগ মজা লাগে আৰু তেওঁ মানে দেখিছে নাই একদম বেলেগ ফূৰ্তি কৰা মানুহ এইফালে আহি চাদৰৰ আচল খুচি ল'লেই এতিয়া তেওঁ আমাৰ লগত মানে পুৰা ফূৰ্তি কৰি থাকে আৰু সেইটো কাৰণে ভাল লাগে আৰু এতিয়া গোটেইখিনি আহিলে তাৱৈও আহিলে আমৈ আহিলে আমাৰ মা দেউতা এতিয়া সকলো একদম বিহু নচাত ব্যস্ত বিহু বুলি ক'লে এনেও ভাল লাগে আৰু পিকনিকত বিহুটো নানাচিলে কেনেকৈ হ'ব ন শেষত যদি আমি বিহুটো মাৰি পিনে সামৰি থৈ নাযাওঁ বেয়া লাগিব নহয় ঘৰলৈ গৈ
সেয়া এতিয়া আমৈ আৰু মই এইফালে নাচিছোঁ আমৈ মাজে মাজে একদম ধেমেলীয়া কিবা কিবি কথা কৈ একদম সকলোকে হহুৱাই আছে সেইটো কাৰণে আমাৰ মুখত হাঁহি দেখিছে নাই সকলো একদম তেওঁ মাজে মাজে এখাৰ এখাৰ ধুনীয়াকৈ দি আছে আৰু বিৰাট ফূৰ্তি লাগিলে আজি পিকনিকটোত মানে গোটেইখিনি আজি পৰিয়ালটোৰ মানুহখিনিয়ে গৈছিলোঁ মানে সৰু কম মানুহ গৈছিলোঁ হ'লেও মানে বেলেগ ফূৰ্তি লাগিলে আৰু সকলোৱে যিমান পাৰে আৰু এনজয় কৰিছে আৰু অকণমানিকেইটাও খুব এনজয় কৰিলে আৰু জেগা টুকুৰাৰ কথা কিন্তু মই নকৈ নোৱাৰিছোঁ দেই বিৰাট মানে ধুনীয়া মানে ঠাই এইখিনি সময়তে মানে আমৈয়ে মানে কমপ্লেইন কৰি আছে ইমান লাহে লাহে কেলে বিহু লগাইছোঁ বুলি এতিয়া আমি পিকনিকৰ পৰা ঘৰলৈ গৈ আছোঁ এয়া সেইফালে মোৰ লগত মামনি চাই দে মামনি আইছো বা পাৰলোত যে নাই তোৰ মনটো বেয়া লাগিছে নি নাই লগাকে লাগিব হেল্ল' কেনেকুৱা লাগিলে হেভি পিকনিকটো আজি ভাল লাগিলে